নমস্কাৰ সকলোলৈকে আমি এইকেইটা দিন অকণমান ফুল ৰোপণ কৰি আছোঁ বিৰাজ মাৰিছে যাবা মই গৈ আছোঁ ৰ'বা যোৱা তাৰপাছত আমি ফুলবিলাক ৰোপণ কৰিছোঁ বিভিন্ন ধৰণৰ ফুল ঘৰত থকা ফুল কিছুমান আনিছোঁ এইটো বেকা হ'ল অলপ শুনাই দিয়া অলপ ফোন কৰি দিয়া খুব ভাল লাগে ফুলটো দেখিবলৈ পাতবিলাক বহল বহল এইটো এটা ফুল ৰুইছোঁ আৰু কাজিয়া নকৰিবা ব'লা গৈ আছোঁ ব'লা গৈ আছোঁ আৰু এনেকৈ টাবতো এনেকৈ ফুলবিলাক ৰোপণ কৰিছোঁ আৰু অলপ টাব আনিব লাগিব যিহেতু পইচা পাতি অলপ অসুবিধা চলি আছে এইবিলাক এটাত 70 ৰুপিজকৈ লৈছে মই কিন্তু একেলগতে 4টা ল'লোঁ কাৰণে 60 ৰুপিজকৈ দিছে ঘোচা দেখাইছে ইয়ে ৰাম তুমি এনেকৈ ঘোচা দেখাই দিবা যোৱা তাৰপিছত ফুলপাহ মানে কি হ'ল ফুলজোপা মৰহি যাব বুলি ৰুই লৈছোঁ ইহঁতি মানে ল'ৰা ছোৱালীখিনিয়ে এই আপত্তি দি আছে ব'লা ভিতৰলৈ ব'লা কামান ভিতৰলৈ ব'লা মহা মনীষ ৰং মাৰিছা ভাল ধুনীয়াকৈ ৰং কৰা দেই একদম ধুনীয়াকৈ ৰং কৰা আৰু যোনে বহুত ধুনীয়াকৈ ৰং কৰিব তাকে মই কিবা এটা দিম এতিয়া ৰ'বা খেলিবা ৰং কৰা সময়ত ৰং কৰিবা খেলা বস্তু নুলিয়াবা থৈ দিয়া নে চাওঁ তুমি কৰিবা চাওঁ ৰংটো ধুনীয়া হৈছেনে বা ফুল আছিলে ড্ৰয়িংখনত ফুল আছিলে ফুল এপাহ উলিয়াই ল'ব ফুলৰ এতিয়া ফুলৰ কাম কৰিছোঁ আমি ফুলৰ কামেই কৰিব লাগিব দেই বিৰাজ বহা চুৰি সেইটো থৈ দিয়া আকৌ ৰ'বাচোন দিব ন তুমি কান্দিছা কিয় সেইটো ৰং নাই সেউজীয়া ৰংটো নাই তোমাৰ কি হ'ল তোমাৰ সেউজীয়া ৰংটো আছিলে ন কালি বেগত চোৱা এইফালে আহা বহা ইহঁতি মানে অকণমান বাহিৰলৈ গ'লে মানে ইমানেই আমনি কৰে নহয় এতিয়া হেল্পাৰে চায়ে আছিলে কিন্তু ফুলজোপা মৰহি যাব যে ৰ'দত সেইকাৰণে ৰুই লৈছিলোঁ মানে ইহঁতি ইমান আমনি কৰি থাকে চাওঁ ৰিক তুমি গুড বয় অকণমান দি দিয়া তুমি বেলেগ এটা খেল খেলা ভাল গুড বয় দেখিছা স্মাইল কৰি দিয়া স্মাইল দেখিলা স্মাইল কোৱা কোৱা হয়নি তুমি ফুল এপাহ উলিয়াই লোৱা ওলোটা হৈছে কিতাপখন বৰষা ওলোটা হৈছে পানী অলপ পিছত দি দিম এখন দি দিয়া এইজোপা ফুলজোপা আৰু এনেকুৱা ফুল বিভিন্ন ধৰণৰ ফুল বহুত ফুল সংগ্ৰহ কৰি আছোঁ নাথাকে অৱশ্যে ইয়াতে চাৰিওকাষটো ইমানেই ডাঙৰ মানে বাউণ্ডাৰীটো গৰু সোমাই আহে ছাগলী সোমাই আহে এইফালে এখন এইজোপা ৰুইছিলোঁ মৰি গৈছে আকৌ পোখাবলৈ আৰম্ভ কৰিছে এইজোপা ৰুইছিলোঁ এইখিনি অকণমান বাঁহেৰে ছাইডটো ভেটি দিব লাগিব এইজোপা হৈছে ধুনীয়াকৈ এইজোপা ধুনীয়াকৈ হৈছে এইজোপা তাৰপাছত এইজোপাও হৈছে কিছুমান ফুল ৰুব লাগিব প্ৰথমতে 4 সীমাটো বেৰা দি ল'ম তাৰপিছতহে হ'ব নহ'লে গৰু ছাগলী অনিষ্ট কৰে তাৰপিছতে এইটো খাই দিলে গৰুৱে আহি পটককৈ এইটো খুব সুন্দৰ ধুনীয়াকৈ এইটো পাখি মেলিছে এইটো পোখাটো মেলিছে এইটো ধুনীয়া হৈছে এইটো গৰুৱে খাই দিলে অকণমান দিগদাৰ হয় এইখিনি চাৰিওকাষটো ঘেৰি ল'ব লাগিব এইজোপা বগৰী ৰোৱা হৈছিলে বগৰীজোপা ডাঙৰ হৈছে
এখন খ্ৰীষ্টান গাৰ্ডেন হয়। ইয়াতে শাক পাচলিবিলাক ৰোৱা হৈছিলে আৰু অলপ ৰুব লাগিব।